হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া ভিডিঅ'টো সিদিনাখনৰে আছিলে। সিদিনাখন মানে যেতিয়া আমি কলিয়াবৰ গৈছিলোঁ যে সেইদিনাখনৰে আছিলে। যোৱা বাৰতে মাহী আইতাহঁতৰ ঘৰত সোমালোঁ। মাহী আইতাৰ সেইকাৰণে গৈছোঁ যিহেতু মোৰ মামা নাই, এজনো মামা নাই। সেইকাৰণে মাহী আমাৰ মাহঁতৰ বাইক ভনী 5গৰাকী, সেইকাৰণে মাহী আইতা বুলিয়ে কৈছোঁ, বেয়া নাপাব। তো আইতা ঘৰত অকলে থাকে। গোটেইকেইজনী মাহীকে বিয়া দিলে। আমাৰ মাৰ চবচে ডাঙৰ হয়। এয়া চাওকচোন, এইখন ফটো দেখিছেনে? আইতাই কিমান ধুনীয়াকৈ সাঁচি ৰাখিছে। এয়া আমাৰ গোটেই পৰিয়ালটো আছে, আমাৰ মা দেউতা ভাইটি ভণ্টি গোটেইগৰাকী। ইফালে আছে পাপাৰ মানে কি চাকৰি কৰি থকা অৱস্থাত ফটো তেতিয়াই দিয়া গৈছিলে ঘৰতে। ধুনীয়াকৈ আইতাই সাঁচি ৰাখিছে। আইতাই ঘৰত অকলে থাকে যদিও ঘৰটো ধুনীয়াকৈ ৰাখিছে। বাৰীটো ধুনীয়াকৈ বস্তু চস্তু আছে, নিজে খাব পৰাকৈ কৰি লৈছে ধুনীয়াকৈ। যিহেতু গাড়ীখন প্ৰথমবাৰ আমাৰ মানে কি আইতাহঁতৰ ঘৰলৈ আহিছে, সেইকাৰণে আইতাই ক'লে কি দে ধুনীয়াকৈ গামোচা এখনকে পিন্ধাই কৰি দিওঁ। সেয়েহে ভাইটিয়ে ধুনীয়াকৈ ভিডিঅ'টো অলপ বনাই কৰি দিলে। ভাবিলোঁ ধুনীয়াকৈ সাঁচি ৰাখোঁ এইখিনি সময়, কেতিয়াবা আইতাও মন গ'লে চাব পাৰিব ভিডিঅ'টো। সেয়েহে ধুনীয়াকৈ বনাই কৰি দিলে। মই ধুনীয়াকৈ ধূপ চাকি লগাই কৰি দিলোঁ। যিহেতু মাহীহঁতৰ ঘৰলৈও যাব লাগিব, মাহীহঁতৰ ঘৰ কলিয়াবৰত, সেইকাৰণে বহুত মানে কি দৌৰা দৌৰিয়ে হৈছে। মানে আইতাহঁতৰ ঘৰত আহি পাওঁতেই দেৰি হৈছে। সেইকাৰণে আকৌ মাহীহঁতৰ ঘৰলৈও যাব লাগিব। আকৌ মাহীহঁতৰ ঘৰৰ পৰা আহি আকৌ আইতাক থৈ আকৌ ঘৰলৈ ৰিটাৰ্ণ হ'ব লাগিব। সেয়ে বোলো জল্দাজল্দিকৈ আইতা ওলাগে, নহ'লে দেৰি হৈ যাব সময়টো। ইফালে মানুহজনে চাহ বহাইছে, এয়া হাতে হাতে লৈ ধুনীয়াকৈ চবে খাইছোঁ। মানে কি সময় নাই বা বেলেগ প্লেট ল'বলৈ কাৰণে ধুনীয়াকৈ পেকেটটো খুলিছোঁ আৰু তাৰপৰাই লৈ লৈ খাইছোঁহে জল্দাজল্দিকৈ। ইফালে আইতাই আকৌ সোনকালে বোলো কাপোৰযোৰ পিন্ধগে যা, তই দেৰি কৰি নাথাকিবি, নহ'লে ইফালে আকৌ দেৰি হৈ যাব। ইফালে গৰমটো যিহে পৰিছে, বৰষুণৰ একো ঠিয়াং নাই। মানে ৰাস্তা বহুত বেয়া। এইফালে কামপুৰৰ ফালে হয়, এইফালে দক্ষিণ পাটৰ হৈ গৈছোঁ, মানে কি যাওঁতে সেনেকৈয়ে গৈছোঁ। ৰাস্তা একেবাৰে ভাল নহয়। এইফালে ধুনীয়াকৈ আইতালৈ কাপোৰ এযোৰ আনিছিলোঁ। ভাবিলোঁ আইতা এইযোৰ কাপোৰকে পিন্ধা কথা কৈছিলোঁ আইতাক, বোলো এইযোৰকে পিন্ধ। আইতাই কৈছে কোনযোৰ পিন্ধিলে ভাল হ'ব? মায়ে ক'লে কি এইযোৰকে পিন্ধ দে আজি। সেয়া আইতাই সেইযোৰকে ধুনীয়াকৈ পিন্ধিবৰ কাৰণে লৈছে। ধুনীয়াকৈ পিন্ধি কৰি লৈ এতিয়া আমি ধুনীয়াকৈ যাম আৰু। আগতে সৰুতে বাৰু মানে কি ইয়াতে থকা নিচিনা হয় কামপুৰতে। মোৰ সমনীয়াৰে মাহী এজনী আছে, মানে তাই স্কুলত লৈ যায়। আগতে তেনেকুৱা আছিলে, স্কুলত লৈ যায়, তাতে আমি একেলগে খেলোঁ পঢ়োঁ।